নমস্কাৰ চিৰচেনেহী ভাষা মোৰ জননী আপোনালোকে হয়তো আভাস পাই গৈছে আজি বিষয়টো কি আজি বিষয়টো হৈছে অসম সাহিত্য সভাৰ অধিৱেশন আৰু এই অসম সাহিত্য সভাৰ অধিৱেশন কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিলে কিমান চনত এই অধিৱেশনখন প্ৰথমে অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল তাৰ বিষয়ে কিছু কথা আপোনালোকৰ মাজত আজি দাঙি ধৰিম বুলি ভাবিছোঁ আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত অনুষ্ঠিত কৰা হৈছিল 1917 চনৰ 27 ডিচেম্বৰ তাৰিখে আৰু ইয়াৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোসাঁই বৰুৱা তেওঁক লৈ শিৱসাগৰ জিলাত প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু তেতিয়াৰ পৰা এতিয়া যেহেতু 2025 চন আৰু এই 2025 চনত 77 সংখ্যক অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে তাত তেখেতসকলে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰিছে অধিৱেশনখনৰ মূলতঃ 5000 দৰ্শক একেলগে বহি যি সভা শুনাৰ আনন্দ একেলগে ল'ব পাৰে আৰু এই অধিৱেশনখনত 2 ফেব্ৰুৱাৰী তাৰিখে বসন্ত কুমাৰ গোস্বামীক আদৰণি জনোৱাৰ বাবে বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে লগতে অধিৱেশনখনত বিভিন্ন জনগোষ্ঠীৰ গাঁওসমূহ প্ৰদৰ্শন কৰিছে তেওঁলোকে আৰু এই অধিৱেশনখনত 78 ফুট দৈৰ্ঘ্যৰ এটা জাপি যিটো জাপিয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু এই জাপিটো টকৌ গছৰ পাতেৰে নিৰ্মাণ কৰি উলিয়াইছে আয়োজক সমিতিয়ে সেই ৰেকৰ্ডৰ গৰাকী হ'বলৈ লৈছে আৰু মূলতঃ অধিৱেশনখনৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে আয়োজন কৰিছে বিজ্ঞান মেলা আৰু এই বিজ্ঞান মেলাত ভাৰতবৰ্ষৰ যে গৱেষণা কেন্দ্ৰ তাত প্ৰদৰ্শিত কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে লগতে বিভিন্ন জিলাৰ লোকসকলে এই বিজ্ঞান মেলাত ভাৰতবৰ্ষত কেনেদৰে মহাকাশত গৱেষণা কৰা হয় তাৰ সম্পূৰ্ণ তথ্য ইয়াত লাভ কৰিব আৰু সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্ৰসমূহ তাত প্ৰদৰ্শন কৰা হৈছে আৰু মূলতঃ উদ্দেশ্য হৈছে এই অধিৱেশনৰ 12 ৰেহনীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ আৰু সাহিত্য অনুৰাগীসকলে প্ৰতিদিনে তেওঁলোকৰ কবিতা লগতে সাহিত্যৰ যে সম্ভাৰসমূহ আৰু প্ৰতিদিনে বুক ৰিলিজ কৰা হ'ব গ্ৰন্থমেলাৰ জৰিয়তে আৰু সাহিত্য অনুৰাগীৰ লগতে এই অধিৱেশনখনত 12 ৰেহনীয়া কৃষ্টি সংস্কৃতিসমূহ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি অধিৱেশনখন বিশালভাৱে আয়োজন কৰিছে আৰু নামনি অসমবাসীক বাবে সৌভাগ্যৱান বুলি ক'ব লাগিব নামনি অসমবাসী দুটা বছৰত তেওঁলোকে যোৱা 2024 চনত ৰঙিয়াত যি মৰাণজানত তেওঁলোকে শংকৰ সংঘৰ অধিৱেশন উপভোগ কৰিবলৈ পালে আৰু এইবাৰ 2025 চনত পাঠশালাৰ বজালিত তেওঁলোকে অসম সাহিত্য সভাৰ অধিৱেশনখনো একেদৰে উপভোগ কৰিব পালে তো নামনি অসমবাসী এইকাৰণে সৌভাগ্যৱান বুলি কৈছোঁ দুটা বছৰত দুখনকৈ সদৌ অসম ভিত্তিত যি অধিৱেশন তেওঁলোকে একেলগে উপভোগ কৰিব পালে তো আজিৰ বিষয়টো ইমানেই আছিলে অসম সাহিত্য সভাৰ যি অধিৱেশন 77 সংখ্যক অধিৱেশনত সকলোৱে অংশগ্ৰহণ কৰক যিহেতু চিৰচেনেহী আমাৰ ভাষা জননী সকলোৱে সাহিত্যৰ প্ৰতি অনুগত্য প্ৰকাশ কৰক সকলোৱে যাতে একোখনকৈ কিতাপ কিনক আৰু সাহিত্য সভালৈ অহাৰ আগতে একোডালকৈ গছপুলি ৰোপণ কৰক নিজৰ ঘৰত অসমখনক চিৰচেনেহী কৰাৰ লগতে সেউজীয়া কৰি ৰাখক ধন্যবাদ আজিৰ বিষয়টো ইমানে কথাখিনি কিবা যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে অন্ততঃ এটা লাইক কৰি দিয়ক আৰু আপোনালোকক প্ৰতিদিনে এনেধৰণৰ ভিডিঅ' লৈ আহিবলৈ মোক উৎসাহিত কৰক এটা ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ